7 নিউজ অসম এই মুহূৰ্তত মই আপোনালোকক জনাব পাৰিছোঁ যে অসমৰ বোলছবি তথা ভ্ৰাম্যমান নাট্য জগতৰ এগৰাকী খ্যাতিমান যশস্বী অভিনেত্ৰী প্ৰস্তুতি পৰাশ যাৰ নামেই পৰিচয় দুৰ্দান্ত দুঃসাহসিক অভিনয় শৈলীৰে সমূহ অসমবাসী দৰ্শকৰ মন জয় কৰি জনপ্ৰিয় অভিনেত্ৰী প্ৰস্তুতি পৰাশৰ প্ৰতিভা হৈছে নাট্যপ্ৰেমী দৰ্শকৰ হৃদয়ৰ আইকন হৈ থকা এইগৰাকী জনপ্ৰিয় অভিনেত্ৰীৰ জন্ম যোৰহাটত প্ৰস্তুতি পৰাশে বাণিজ্যৰ স্নাতক ডিগ্ৰী লাভ কৰে অসমৰ এইগৰাকী জনপ্ৰিয় অভিনেত্ৰীয়ে 40খনৰো অধিক অসমীয়া ছবিত অভিনয় কৰিছে ইয়াৰে ভিতৰত ৰামধেনু দীনবন্ধু চুৰেণ চোৰৰ পুতেক পাগলী আদি চিনেমা আজিও দৰ্শকৰ মাজত সজীৱ হৈ আছে অভিনয়ৰ প্ৰতিভা জৰিয়তে অসমীয়া বোলছবি জগতত এক সুকীয়া স্থান লাভ কৰিবলৈ সক্ষম হোৱা প্ৰস্তুতি পৰাশ অসমৰ এগৰাকী জনপ্ৰিয় অভিনেত্ৰী